সকলোকে নমস্কাৰ জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সেৱাবোৰ শুভেচ্ছা আগবঢ়াইছোঁ সকলোকে। আজি জানুৱাৰীৰ প্ৰথম দিনাখনি মানুহজনী দাবী বোলে ৰাতিপুৱাইতো শুই উঠি ফিচাৰীত মাছ ধৰিবৰ বাবে যাব লাগে বোলে, আৰু মাছ ধৰিব যাবৰ বাবে ওলাইছোঁ হাতত জালখন লৈ। তেখেতে লৈ গৈছে বোলে মাছ ভৰাবৰ কাৰণে। মই কৈছোঁ থৈ যোৱা, নালাগে, ইমান মাছ নাপাওঁ, ফিচাৰীত মাছেই নাই, মাছ শেষ হ'ল। বাটে বাটে কৈ গৈছে বোলে মাছ পাম বোলে দুই এটা। বোলো ঠিক আছে। আৰু আজি পহিলা দিনতে পুখুৰীত মাছ মাৰিবলৈ আহিছোঁ ৰাতিপুৱাই, আৰু আহি মোক কৈছে আমাৰ ঘৰত বোলে জিঅ' নেটৱৰ্কটো অকণ কম পায়, গতিকে এই গছজোপাতে বহি তেওঁ নেট ব্যৱহাৰ কৰিব বোলে, নেট মোবাইল ভিডিঅ' কৰিব, চাব মেলিব। আৰু এইডোখৰতে পাণ গছৰ পৰা পাণ সৰিলে, আমাৰ তামোল গছৰ পৰা মানে পাণ বুটলি আছে তামোল খাবৰ বাবে। তামোল খুব খায়, দেখিলে কয় এয়া পাণ দুখন দেখাইছে পালোঁ বুলি, আজি দিনটোলৈ হ'ল বুলি। এয়া জালখন হাতত লৈ ফিচাৰী অভিমুখে যাত্ৰা। এয়া দেখিছে আমাৰ ফিচাৰী ইমান ডাঙৰ নহয়, সৰু যদিও মানে আপোনাৰ বাৰিষা টাইমত পানীৰে ভৰপূৰ হৈ থাকে ফিচাৰীটোত। আৰু আপোনাৰ সৰু বুলি কৈছোঁ যদি মাজৰডোখৰত বহুতখিনি দ, মাজডোখৰত বহুত দ, আৰু মোৰ চাগে এবুকুমান হ'ব। আৰু সেই আহি পিনে সেই জেং দুডালমান উঠালোঁ, জেং মাজত দি থোৱা আছিলে খুঁটিটোৰ ওচৰত। দেখিছে চাগে মই নামোতে মোৰ আঁঠু হৈছে সেইডোখৰতে পাৰতে, আৰু মই যেনেকৈ মাৰি আছোঁ মাৰিডালে, সেই জেং চোৱাৰ লগতে ফিচাৰীত এটা মাছ মৰি আছিল, গতিকে সেইটো তোলাবৰ বাবে যোজা চলাই আছোঁ। পানী বহুত দ, গতিকে মাজৰডোখৰত, আৰু ঠাণ্ডা যিহেতু, গতিকে ইমান ঠাণ্ডাখন নামিব নোৱাৰোঁ, গতিকে পাৰৰ পৰাই মাৰিডালে মাৰি আছোঁ। মাছটো উঠালোঁ, আৰু সেই মানুহগৰাকীক মাছটো দেখাইছোঁ যে এটি মাছ মৰিছিল, বাটৰ মাছ এটা। আৰু জালখন বোলো মাৰোঁ ৰ'বা, তুমি চোৱা। মই বোলো জালখন বেছি ফুলাব নোৱাৰোঁ, গতিকে তোমাৰ দাবী মানো, গতিকে তুমি ফিচাৰীত মাছ মাৰিবলৈ ক'লা যদি মাৰোঁ, মাছ এটা ধৰোঁ। কালি মাংস আছিলেই, গতিকে আজি ৰাতিপুৱাই ফিচাৰীত মাছ বুলি তুমি দিলা, গতিকে সেই নুফুলা জালখনে মাৰি মাছ এটা ধৰিম এতিয়া বুলি মাৰিলোঁ খেয়ালিখন। চাওঁচোন আহে কি আহেনো। হাঁহিছে মোক দেখি, ফুলাব নোৱাৰা দেখি জালখন। মই বোলো তুমি হাঁহিছাহে, গতিকে আহা, কিবা এটা পালোঁ, চোৱাহি এবাৰ কি আহিছেনো, চোৱাহিচোন বুলি মাতিলোঁ ওচৰলৈ, আৰু আহিছে ওচৰলৈ। চাই আছোঁ ক'ত গ'ল ক'ত নগ'ল, মানুহগৰাকী দেখাই নাছিলোঁ, চাপ চুটিছে তাতে। আৰু সেয়া ডাঙৰ মাছ এটা ধৰিলোঁ বোলো। তাৰপিছত বোলো ল'বলৈ বাচনটো ক'ত থৈলা সুধি আছোঁ, ওচৰতে আছে, দেখাই নাছিলোঁ। বৰ বেছি ডাঙৰ নহয় যদিও, গতিকে এইটো জানুৱাৰীটো বোলো আজি নতুন দিনত, আজি বোলো তুমি এইটোকে খাবা, তোমাৰ আগতে একেই বোলো, মাছটো যিমান সৰু তুমি ইমান সৰুৱে, গতিকে সেইটো তোমাকে দিলোঁ, তুমিয়ে খাবা। আৰু ফিচাৰী মাছ মাৰি শেষ কৰি, গতিকে সেই পাৰত থকাবোৰ চাফা কৰি আছোঁ, আৰু মেটেকা দুজোপামান আছিলে উঠাই আছোঁ, গেলা পচাবোৰ অলপ উঠাই দিছোঁ ওপৰলৈ। তাৰপিছত জেংকেইডাল পেলাই দিছোঁ যাতে বেলেগে মাছ ধৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰি দিছোঁ। নহ'লে আকৌ চোৰৰ উৎপাতটো অলপ বেছিতো, গতিকে অলপ সেই মাজত থকা জেংকেইডালে মাছকেইটাই থাকি শান্তি পাব। মেটেকাকেইডাল দি দিছোঁ যাতে মানে মাছ জীয়াব পাৰে। আৰু দি মেলি উঠি আহিলোঁ, উঠি পিনে মই অকণ নচা দেখি মানে এনেকৈ হাঁহিছে মানুহগৰাকী। হেৰা বোলো নতুন দিনত নতুন মানুহগৰাকী বোলো মাছ এটা পালা খাবলৈ, যি কি নহওক, তোমাৰ আগতে বোলে একেইটো চাইজৰে হ'ব মাছটো, চোৱা এপাক, তোমালৈ হ'ব নাই সুধিছোঁ, আৰু গতিকে হ'ব বুলি কৈছে। আৰু ইয়াতে আমাৰ ব্লগটো সামৰণি মাৰিছোঁ।